ওয়েলকাম টু মাই নিউ ভিডিঅ' সকলোৰে কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু এটা মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এইফালে দেখিলে ন গাজৰখিনি মই অলপ ৰুকি ল'লোঁ আৰু এইফালে মই কেৰাহীখনত অকণমান ঘিউ দি লৈছোঁ এতিয়া কালিতো দিছিলোঁ ফটোখন আজি ফুল ভিডিঅ'টো দিছোঁ আশা কৰিছোঁ সকলোৱে চাব দেই আৰু সকলোৱে মৰম দিব বুলি আৰু এইফালে ঘিউত মই গাজৰখিনি অলপ ভাজি ল'ম এতিয়া আৰু সকলোৱে বনায় সকলোৰে বনোৱাটো অকণমান বেলেগ বেলেগ হয় সেইকাৰণে মই ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ হয়নে নহয় বাৰু আৰু এইফালে এইখিনি ভালকৈ ভাজি ল'ম এতিয়া ঘিউত আৰু এতিয়া মই এইখিনি ভালকৈ মানে সিজিব দিম ঢাকন লগাই দিম অলপ দেৰি ঢাকনখন লগাই দিছোঁ আৰু এতিয়া ভালকৈ সিজিব দিম কিছুমানে কুকাৰতো দি লয় দেই মই কিন্তু কুকাৰত দি অলপ ভাল নাপাওঁ খাবলৈ আমাৰ ঘৰত ভাল নাপায় সেইকাৰণে কেৰাহীত বনাওঁ এনেকৈ আৰু এই দেখিছেনে ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মই ইয়াত দি দিম গাখীৰ দি দিম ঘিউতে ভালকৈ ভাজ খাই গ'ল এতিয়া মই ইয়াতে গাখীৰ এড কৰি দিম এয়া গাখীৰ দি দিছোঁ বহুতে গাখীৰ নিদিয়াকৈও খায় নিজৰ কথা গাখীৰ নিদিয়াকৈও খাব পাৰে মই গাখীৰ দি ভাল পাওঁ আমাৰ ঘৰত লগতে গাখীৰৰ যিখিনি সৰ থাকে সেইখিনিও দি দিছোঁ সৰখিনি মানে খাই টেষ্ট হ'ব লাগে আৰু সেইকাৰণে সৰখিনিও ভাবিলোঁ দি দিওঁ ইয়াত দি কিনে ভালকৈ এতিয়া আকৌ মই গাখীৰত আৰু একদম ভালকৈ সিজাম এতিয়া যাতে একদম পূৰা গাজৰখিনিৰ ভিতৰত একদম পূৰা মানে টেষ্টটো সোমাই যায় গাখীৰৰ তেনেকৈ সিজাম আৰু এতিয়া আকৌ অলপ দি দিছোঁ অলপ কম কম যেন লাগিছে তাৰপিছত আৰু অকণমান দি দিছোঁ এতিয়া মই আকৌ ঢাকন দি কিনি থৈ দিম ঢাকন দি আকৌ সিজিবলৈ দিম এনেকৈ সিজিব দিম সকলোৰে অলপ বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ হয়নে আৰু সকলোৰে ৰান্ধনি হেনো হাতৰ সোৱাদবোৰো বেলেগ বেলেগ সকলোৰে আৰু এইফালে দেখিছেনে ঢাকন লগাই দিছিলোঁ আকৌ চাইছোঁ হৈছেনে নাই হোৱা এয়া সিজিছেগৈ আৰু দেখিছে কিমান ধুনীয়াকৈ সিজি গৈছে আৰু অলপ সিজাম আৰু এইফালে আকৌ মই ঢাকন দি এতিয়া থৈ দিম আৰু অলপ সিজিব দিম তাৰপিছতে মই ড্ৰাই ফ্ৰুটছখিনি অলপ ভাজি লওঁ বুলি ভাবিলোঁ যিহেতু মই আগতে ভাজি নথলোঁ আজি কেৰাহীখনত সেইকাৰণে এতিয়া ফ্ৰাই কৰি ল'ম অকণমান ইয়াতে মই এতিয়া এড কৰি দিম চেনি কিন্তু দেই এটা চেনি এড কৰি দিম এয়া চেনিটো এয়া যোনে যিমান খায় আৰু মিঠাটো সেই ভিত্তিত দি ল'লেই হ'ল নিজৰ পচন্দৰ মতে চেনি এয়া চেনিখিনি দি দিলে এতিয়া ধুনীয়াকৈ মিক্স হৈ যাব আৰু চেনি দিয়াৰ পিছতো খুব ধুনীয়া কালাৰটো আহে এনেইতো গাজৰৰ কালাৰটো খুব ধুনীয়াই হয় গাখীৰ দিয়াৰ পিছত আৰু ধুনীয়া হৈ উঠে চেনি দিয়াৰ পিছত তাৰপিছতে ধুনীয়াকৈ সিজিয়ে থাকক আৰু মই একদম কম জুইত থ'ব লাগে কিন্তু দেই বেছি জুইত বনালে পুৰি যোৱা চান্স থাকে দি যোৱা চান্স থাকে সেইকাৰণে কম জুইত কৰিব লাগে এইফালে মই অকণমান ড্ৰাই ফ্ৰুটছ ফ্ৰাই কৰি ল'ম পেন এখনত অকণমান ঘিউ দি ল'লোঁ আৰু তাতে মই কাটি থোৱা সৰু মিহি মিহিকৈ কাটি থৈছোঁ ড্ৰাই ফ্ৰুটছ এলমণ্ড কাজু পিষ্টা গোটেইখিনি কাটি লৈ অলপ ফ্ৰাই কৰি লৈছোঁ ক্ৰাঞ্চি হয় তেতিয়া ফ্ৰাই কৰি ল'লে অকণমান ক্ৰাঞ্চি নিচিনা হৈ থাকে মানে তেতিয়া খাবলৈ খুব ভাল লাগে আৰু ইভাগেও নৱজাকেও দিব পাৰে নিজৰ কথা গাখীৰ যেতিয়া দিয়ে তেতিয়াও ড্ৰাই ফ্ৰুটছখিনি দি দিলে হৈ যায় সিজি যায় আৰু এইভাগে দিলে অকণমান মানে ক্ৰাঞ্চিটো থকাৰ কাৰণে খাই ভাল লাগে সেইকাৰণে এনেকৈ দিব পাৰি আৰু এয়া দেখিছেনে মোৰ গাজৰ একদম পূৰা চেনিৰ লগত পূৰা মিক্স হৈ গৈছে দেখাতেই গম পোৱা গৈছে আৰু এইফালে ধুনীয়াকৈ এতিয়া গাখীৰৰ লগত মিক্স হৈ গ'ল আৰু ভাল লাগিছে এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম তাৰপিছতে হ'লেই আৰু হালোৱা এইকণে কাম আৰু এয়া দেখিছানে মোৰ হৈয়ে গ'ল ৰ'ষ্টেড আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি যিখিনি ঘিউ আছে পেনত সেইখিনিও মই গাজৰত দি দিম লাষ্টত গাজৰত অলপ এইটো পাহৰিয়ে গৈছিলোঁ মই খিচমিচৰ কথা অকণমান খিচমিচো এড কৰি দিলোঁ আৰু এতিয়া খিচমিচ বেছি দেৰি নালাগে যিহেতু ভাজিবলৈ ভাজ খাবলৈ আৰু এয়া ভাজ খাই গ'ল আৰু এতিয়া মই দি দিম গাজৰত আপোনালোকৰ বাৰু লোভ লাগিছেনে নাই জনাব দেই মানে দেখিলে ডিছটো একদম লোভৰ পানী পৰিব লাগে জিভাৰ পানী ওলাব লাগে তেনেকুৱা হ'ব লাগে হয়নে নহয় মই মানে মোৰ তেনেকুৱা হয় কাৰোবাৰ একদম মজা ধুনীয়া ধুনীয়া ডিছবোৰ দেখিলে মোৰ জিভাৰ পানী ওলাই আহে আপোনালোকৰ হয়নে নহয় তেনেকুৱা বাৰু কমেণ্ট কৰি জনাব দেই মানে মই বেছি লোভীয়া নেকি বাৰু নাজানো কি হয় আৰু এয়া ধুনীয়াকৈ দি দিলোঁ এতিয়া অকণমান মিক্স কৰি দিলে হ'ল যিহেতু মোৰ গাজৰ হৈয়ে গ'ল অলমষ্ট হৈ গ'ল মানে হৈয়ে গ'ল আৰু এতিয়া অকণমান ড্ৰাই ফ্ৰুটছখিনি দি কিনি হিলাই দিছোঁ আৰু তাৰপিছত আমি খাব পাৰিম আৰু এতিয়া আপোনালোকক ভিডিঅ'টোৰ যোগেদি লোভ লগালোঁ আৰু আমি খালোঁ
আশা কৰিলোঁ আপোনালোকে বহুত বহুত মৰম দিব আৰু ভাল পাব ভিডিঅ'টো চাই। আৰু আপোনালোকে মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ভিডিঅ'বোৰত খুব মৰম দিছে, ছাপোৰ্ট কৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদিয়ে। আৰু বহুত নজনা কথা আছে, শিকি আৰু ভাল ভিডিঅ' দিব যত্ন কৰিম। আজিলৈ আহোঁ, বাই বাই।